গৰম কেনে একদম পুৰা জুই জ্বলাই দিছে গুৱাহাটীত। এতিয়া ডিউটি আছে, ডিউটি কৰি এতিয়া ৰুমত চাহ খাব আহিছোঁ। আকৌ যাব লাগিব ৰাতি, নাইট ডিউটি চলি আছে 11টা বজালৈকে। চাহ খাব আহিছোঁ আৰু এয়া চাহ বনাই আছে। কি গাখীৰ গৰম কৰিব লাগিব? চাহৰ লগত কি আছে? খোজা আনছি গাইছ আৰু মিঠাই। মই ডিউটিত থাকোঁতে যাব টাইম নাই, এনে তাই যাই কিনে দোকানৰ পৰা লৈ আহিছে খোজা আৰু মিঠাই। অলপ বুজি পায় আৰু গাইছ, বুজি নাপাব নহয়, কষ্ট মানে। তাই চাহ খাব আৰু মই গাখীৰ দিবা আজি। বাপৰে, গাখীৰ খুৱাবি? কি ক? বাকী গৰম কেনে? আজি ৰাতি খানা কি হ'ব? মাংস আনছা আজি? ব্ৰইলাৰ? আচ্ছা। দালি সেয়ে আৰু গৰম কিন্তু দিছি না, থাকবা পৰা নাই গৰমত না, থৈ দিছে। কি ক'ম আৰু। এতিয়া বৰ্তমান চাহ খাব আহিছোঁ, চাহ তাহ খাই যাম আৰু। এই গেটখন খুলি থৈ দিছোঁ, এই ৰুমতে CC কেমেৰা আছে, এটা সুবিধা হ'ল ইয়াতে। সেইটো চাই নাপাওঁ আৰু মানুহকেইটা ৰাতি বেছি ৰাতি নাহিলে এতিয়া বহি চাই থাকোঁ কেমেৰাত। গা চা ভাল নহ'লে ইয়াতে বহি চাই থাকোঁ, ডিউটি চিট নাযাওঁ।